হেল্ল' নমস্কাৰ। আজি ভ্লগটো ইয়াৰ পৰাই আৰম্ভ কৰিলোঁ। আজি মই মেলা চাব আহিছোঁ নাৰায়ণপুৰত। এতিয়া চাওক মেলাত কি বস্তু লৈছে। ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে নহয়, বহুতে ভাল লাগিছে, একদম দেখি ল'বই মন গৈছে। কিন্তু কি কৰিব, চবটো লৈ যাব নোৱাৰোঁ। ইয়াৰ মাজেৰে কেইটামান বাছি বাছি লৈছোঁ বাৰু, দেখাম ঘৰত গৈ কি ল'লোঁ। আমাৰ নুনুৱে লটাৰী জিকিলে, এইটো লটাৰীত পালে। ইমান সঁচাৰে লাগি গৈছে, এবাৰতে লৈ লৈছে, এবাৰতে লাগি গৈছে। এইটো লটাৰী টিকেট এটা ল'ব দিয়কচোন। আনো এটা লৈ লোৱা, তলৰ পৰা এটা চাই লৈ লোৱা। যিটো লাগিছে সেইটোকে ভগৱান কি ওলাই মগ এটাও পাই গলো। মগ এটা, খৰাহী এটা পালো। কলকাতাৰ আচাৰ আনিছে, ইমান টেষ্টি আচাৰ নহয়। ইয়াত লিখিছে জয় মা তাৰা কলকাতা আচাৰ বান্দেৰে। মই টেষ্ট কৰিছিলোঁ, ইমানেই টেষ্টি হৈছে নহয়। নাৰায়ণপুৰ অঞ্চলৰ কোনোবাই যদি মেলালৈ আহি আচাৰ টেষ্ট কৰা নাই বা আচাৰ ঘৰলৈ নিয়া নাই, তেন্তে জল্দিকৈ আহি লৈ যাওক। বহুতেই টেষ্টি আচাৰ বিক্ৰী কৰিছে। আৰু এইপিনে চাওক, এইপিনে আৰু বহুত কিবা কিবি আছে। এইপিনে আছে গহনা, ইমান ধুনীয়া গহনা, সঁচাই বহুত ভাল লাগিছে নহয়। যোনে মেলালৈ আহিছে সিহে অনুভৱ কৰিব পাৰিছে মানে ইয়াৰ ফিলিংছটো। ইমানেই ভাল লাগিছে, দেখি ল'ব মন গৈছিলে কিন্তু নল'লোঁ। মনৰ লোভটো যেনে তেনে সামৰিলোঁ। আজি নলওঁ বুলি, বেলেগ এদিন আহিম আকৌ প্ৰিপেৰেশ্যন কৰি পইচা পাতি হাতলৈ। আজি অচানকহে সোমালোঁ। এতিয়া চাওক কাপোৰবিলাক ইমান ধুনীয়া, পাটৰ কাপোৰ, মুগাৰ কাপোৰ, বোৱা কাপোৰ, চব ভেৰাইটি কাপোৰ ইয়াত আছে। বিয়াৰ মেইন ছেট কেইযোৰ চাওক, ইমান ধুনীয়া, একদম ল'বই মন গৈছে। আৰু মোৰ মুগাটো প্ৰিয় মুগা হয়। আৰু ইয়াত চবচে মোৰ ভাল লগা বস্তুটো হৈছে এইটো ৱাছকোট। এইকেইটা ডাঙৰ মানুহৰ কাৰণে, সৰু মানুহৰ কাৰণে চাওক, একদম মানে পাটৰ ৱাছকোট। এইটো কিন্তু 3 বছৰীয়া 4 বছৰীয়া ল'ৰা ছোৱালীৰ কাৰণে হয়। সেইটো কাৰণে মোৰ পোৱালিৰ কাৰণে নল'লোঁ। মোৰ পোৱালিটো এতিয়া 9 মাহ হৈছেহে, ডাঙৰ হ'লে লৈ দিম বুলি থৈ দিলোঁ। আৰু এতিয়া আহিলোঁ কাপোৰ মেলাৰ পিনে। কাপোৰ মেলাৰ পিনে চাওক, বিভিন্ন ভেৰাইটি কাপোৰ, স্পৰ্টিং, প্লাজো, এইকেইটা হৈছে, এইকেইটা কি আছিলে দেই, পাহৰি গ'লোঁ। আৰু এইকেইটা হৈছে মানে হাত পেনৰ লগত স্পৰ্টিং টাইপৰ কাটা চোলা, মানে সৰু ছোৱালীৰ কাৰণে। মই এইটো লৈছোঁ মোৰ মামা ল'ৰা ছোৱালীলৈ, মোৰ ভণ্টিয়ে হয়। আৰু এইপিনে এয়া চাওক নাইটি, আৰু এইটো হাত পেণ্ট এটা লৈছোঁ মই মোৰ হাজবেণ্ডৰ কাৰণে। তাক গিফ্ট দিম বুলি ভাবিছোঁ। হাজবেণ্ডে গম নাপায় বাৰু এইবিলাক কথা। তাৰপিছত এয়া হৈছে প্লাজো, ইমান ধুনীয়া ধুনীয়া প্লাজো ওলাইছে নহয়, একদম মানে সঁচাই বহুত ভাল প্লাজো ওলাইছে। এইখিনি গোটেইখিনি প্লাজোৱে হয়। এইপিনৰ পৰা যিমান দেখি গৈছে, এইখিনি 200খিনি অকণমান শ্বৰ্ট টাইপৰ হয়। এইখিনি 250খিনি বেছি ভাল, আৰু একদম স্কাৰ্ট টাইপৰ প্লাজো। এয়া দাদাই এটা দেখাইছে, এইটো মই ল'ম বুলি চিলেক্ট কৰি থৈছোঁ। একদম স্কাৰ্ট টাইপৰ, পিন্ধিলে ধৰিবই নোৱাৰে প্লাজো নে স্কাৰ্ট। মই এইটো চিলেক্ট কৰিছোঁ, এইটো মই লৈছোঁ মানে। এতিয়া ঘৰত আহি পালোহি। এই দুটা লৈছোঁ ভণ্টি আৰু ভাইটিৰ কাৰণেই, হেলিকপ্টাৰখন লৈছোঁ মোৰ ল'ৰাৰ কাৰণে, আৰু এই ফৰকটো লৈছোঁ মামাৰ ল'ৰা ছোৱালীৰ কাৰণে, আৰু লৈছোঁ এই ষ্টিকাৰকেইটা, ৱাল ষ্টিকাৰ 2টা ল'লোঁ। আৰু এই দুটা মোৰ দেহাই লটাৰী খেলি পাইছে।
গুড মৰ্ণিং। কালি মেলাৰ পৰা আহি ভিডিঅ' কৰিবলৈ নহ'ল আৰু বহুত ভাগৰ লাগিলে, আহি পিনি আৰাম কৰিলোঁ। সেইটো কাৰণে আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া গা পা ধুই মেলি আজৰি এপিনে যাবলৈ ওলাই আছোঁ। ভাত পানী খাই উঠি যাম। ক'ত যাওঁ কি কৰোঁ এইটো ভিডিঅ'ত নেদেখাওঁ, অহাকালি ভিডিঅ'তহে পাব। ক'ত যাওঁ কি কৰোঁ একদম গুড নিউজ এটা আছে। কি গুড নিউজ অহাকালি ভিডিঅ'ত চাই থাকিব, তেতিয়া গম পাই যাব। এতিয়া যোৱাকালি ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু নাৰায়ণপুৰ অঞ্চলৰ কোনোবাই যদি গম নাপায় মেলাখন ক'ত বহিছে, নাৰায়ণপুৰতে হয়, SBI ৰোডত। SBI লৈ যাওঁতে ৰাইট চাইডে পাব। তেন্তে এবাৰ গৈ চাই আহিব। বহুত ভাল ভাল বস্তু ওলাইছে, কম কম দামতে একদম। মানে আচাৰো পাব। আচাৰটোতো বহুত টেষ্টি, কম টেষ্টি। মোক খাই বহুত ভাল লাগিলে। ঘৰলৈ আনি ঘৰতো খাইছোঁ, নেদেখালোঁ বাৰু ঘৰলৈ অনাটো। একদম মানে ধুনীয়া। আৰু বাকীবিলাক বস্তু বহুত ভাল ভাল ওলাইছে। ইমান ফাল্টু টাইপৰ বস্তু ওলোৱা নাই মানে। তেন্তে ভিডিঅ'টো ইমানতে সামৰোঁ। বাই বাই।